নমস্কাৰ, মই ৰাকেশ ৰিয়ান। আপোনালোকে চাবলৈ নাপাহৰিব নিউজ 18ৰ সৈতে হেঁপাহৰ ভোগালী 6 জানুৱাৰীৰ পৰা একেলেঠাৰিয়ে। সকলোৱে চাবনে? নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ এয়া মাটিয়াত আৰু এই গোৱালপাৰা জিলাৰ মাটিয়াতে ইয়াত নিউজ 18 অসম নৰ্থ ইষ্ট যিটো নিউজ চেনেল আছে, এই নিউজ চেনেলটোৱে মানে হেঁপাহৰ ভোগালী অনুষ্ঠানটো ইয়াত শ্বুটিং কৰিব আৰু এইবিলাক সম্প্ৰচাৰ হ'ব 6 তাৰিখৰ পৰা। আপোনালোকে টিভিত দেখা পাব, একেৰাহে সম্প্ৰচাৰ হ'ব এইবিলাক হেঁপাহৰ ভোগালী অনুষ্ঠান। আৰু ইয়াত শ্বুটিং কেনেকৈ হয় আজি আপোনালোকক মই সেইখিনি বস্তু দেখুৱাম আৰু বহুতকেইটা ছিংগাৰ আহিব একেলগে। তেন্তে বলক আমি আগবাঢ়ো। লগত আছে ফুলু খণ্ডকাৰ। হাই বন্ধুসকল। আৰু আপোনালোকেও আমাৰ লগতে চাই থাকিব, ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাব। তেন্তে বলক। আৰু এয়া আহি পালোঁ, এয়া মাটিয়া। এয়া চাওক, এয়া মেইন সন্মুখৰ দৃশ্য। এয়া আমি যাই আছোঁ এতিয়া পোনে পোনে ইয়াৰ ভিতৰলৈকে। চাওক, একদম ধুনীয়াকৈ বনাই থৈ দিছে। এয়া শৰাই, এয়া চাওক, এয়া শৰাই চৰাই দি টিপ টপকৈ লিখি থৈ দিছে। আৰু ইয়াত আছে, ইয়াত চাওক, আই লাভ মাটিয়া। মজা চেলফি প্লেচ এটা দি থৈ দিছে। এয়া চেলফি উঠি আছে। অনুষ্ঠানলৈকে আপোনালোকক দেখুৱাম, একদম সন্মুখৰ পৰা চাই থাকিব, ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে। বহুত মানুহ ইয়াত লগ পালোঁ, চিনাকি মানুহ। এতিয়া আমি যাম পোনে পোনে সেই মেইন ঠাইখিনিলৈকে, আপোনালোকক দেখুৱাম। ইতিমধ্যে আপোনালোকৰ জনপ্ৰিয় শিল্পীসকল, মৰমৰ শিল্পীসকল আহি আমাৰ মাজত উপস্থিত হৈছে। আৰোহণ বৰদলৈ আছে, ৰাকেশ ৰিয়ান আছে, গতিকে কেইবাজনো জনপ্ৰিয় শিল্পী আছে। গতিকে আমি বহুত অনুষ্ঠান পৰিৱেশন কৰিব লাগিব আৰু বহুত অনুষ্ঠান উপভোগ কৰিব লাগিব, তাকে শৃংখলিতভাৱে। হাজাৰ হাজাৰ মানুহ ইয়াত ভৰি পৰিছে। এয়া আমাৰ টিমৰ মানুহ গোটেইগিলা, পুৰা টিম আহি গৈছে দেখোন। এই যে আপোনালোকে কেমেৰাবিলাক দেখিছে, লাইন হৈ আছে চাৰিওফালে। চাওক, এয়া এইবিলাকেদি মানে শ্বুটিংবিলাক কৰি আছে, কৰি কেনে এডিট কৰিব, এইবিলাক কৰি কেনে এইবিলাক আপলোড কৰিব নিউজ 18 অসমত। তাত আপোনালোকে একদম স্পষ্টভাৱে চাব পাৰিব। মই তাৰমানে কমপ্লিট অনুষ্ঠানবিলাক আপোনালোকক দেখুৱাব নোৱাৰিম, যিহেতু এইবিলাক কপিৰাইটত গুচি যাব। সেইকাৰণে এনেই অলপ চলপ আপোনালোকক এনেকৈ দেখুৱাই আছোঁ। সম্পূৰ্ণবিলাক কিন্তু আপোনালোকে এই নিউজ চেনেলত এই 6 জানুৱাৰীৰ পৰা একদম একেৰাহে দেখা পাব, তাত চাব পাৰিব আপোনালোকে। আৰু এইখিনিতে দেখুৱাওঁ, এয়া আমাৰ সমাজকৰ্মী, এয়া আমাৰ ৰাকেশ দা। ৰাকেশ দা, কেনেকুৱা অনুভৱ? এইবাৰ প্ৰথমবাৰত মাটিয়াত আমাৰ এনেকুৱা অনুষ্ঠান হৈছে। খুব ভাল লাগিছে। সকলো ৰাইজৰ যি অংশগ্ৰহণ সেইটো যথেষ্ট উৎসাহজনক। আৰু লগতে নিউজ 18 অসম নৰ্থ ইষ্টক, লগতে মাটিয়াবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ অনুষ্ঠান, সকলো জাতি জনগোষ্ঠী সমাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান হৈছে। এটা অত্যন্ত অভিনৱ অনুষ্ঠান এটা, খুব ভাল লাগে। আৰু সকলোকে আগতীয়াকৈ নৱবৰ্ষৰ বিভিন্ন ঠাইত অনুষ্ঠান আমি কৰিছোঁ, আয়োজন কৰিছোঁ। কিন্তু আজি ইয়াত যথেষ্ট সংখ্যক দৰ্শক হৈছে যদিও ৰাইজে কিন্তু ইমান বেছি নাচি বাগি একদম ফূৰ্তি কৰা নাই। কমলা সুন্দৰীক অলপ নাচি তেনে নহয়, এওঁলোক এটা বৈশিষ্ট্য আছে, ইয়াৰে এগৰাকীৰ বৈশিষ্ট্য। মই আপোনালোকক কৈ থওঁ, মাটিয়াবাসী ৰাইজ, যে আপোনালোকে হয়তো জানেই, কিন্তু আমাৰ অসমবাসী ৰাইজৰ বাবে ইয়াৰে আমাৰ এগৰাকী যুৱতী, নামটো কি আছিল? নমস্কাৰ, মোৰ নাম নুপুৰ ৰাজবংশী। নুপুৰ ৰাজবংশীৰ বৈশিষ্ট্যটো হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙত নুপুৰে সোণৰ পদক অৰ্জন কৰি সফলতা কঢ়িয়াই আনিছে। আৰু অসমবাসীৰ বাবে এইটো ভাল খবৰ। আকৌ এবাৰ হাত চাপৰি, ধন্যবাদ নুপুৰ।
আহি এইখিনিতে দেখাবলৈ আমি ছাবস্ক্ৰাইবাৰ একদম ফাৰ্ষ্টৰ পৰা ছাপোৰ্ট কৰা তো কেনেকা লাগিল ইয়াত ভাল লাগিছে ভাল লাগিছে না তামাম মজা আমিও খুব এনজয় কৰি আছো আপোনালোকে আমাৰ এইকেইটা আৰু এইখিনিতে আহি ভিডিঅ' কৰি থকা সময়তে লগ পালোঁ এইকেইটা মোৰ চাকৰি একেলগে লাইন হৈ আছে আচৰা জালৰ ওপৰত উঠছে এনেকে এয়া চাওক ইয়াৰ পৰাই উপভোগ কৰি আছে আচলতে দূৰৰ পৰা বেছি চাব ভাল যিমান দূৰৰ পৰা চাব ইমান বেছি ভাল নেকি আৰু আজি আমি আহি উপস্থিত আছো গোৱালপাৰা জিলাৰ মাটিয়া আৰু এই মাটিয়াবাসী জনসাধাৰণ আমাৰ নিউজ এইটিনৰ অনুষ্ঠানৰ মাজতে আৰু আমি আপোনালোকক জনাই থওঁ যে আজিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে প্ৰতি সন্ধিয়া নিউজ এইটিন অসম নৰ্থ ইষ্টত আপোনালোকে হেঁপাহৰ ভোগালী উপভোগ কৰিব পাৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আমি যাম বিভিন্ন সাংস্কৃতিক দলৰ সৈতে আমি কথা পাতিম তেওঁলোকৰ অনুষ্ঠান চাম আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলক আমি আমন্ত্ৰণ জনাম আমাৰ সৈতে হেঁপাহৰ ভোগালী কৰিছোঁ আজি আমি গোৱালপাৰাৰ মাটিয়াত এয়া আমাৰ মাজত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান বেছি কোৱা হৈছে নেকি গাহৰি খাই আছে গাহৰি আৰু আমাৰ আৰু ইয়াৰ সন্মুখত টপ ছিংগাৰ আমাৰ ৰাকেশ ৰিয়ান আৰু তেখেতৰ লগত যিজন ব্যক্তি আছে এইজন হৈছে সকলোৱে টিভিত দেখা পায় আজি বাস্তৱত দেখিলোঁ প্ৰাঞ্জল প্ৰতিম হাজৰিকা দাদা এখেত বেষ্ট এংকৰ হয় নিউজ 18 অসমৰ বহুত ভাল লাগে এখেতৰ কথাবিলাক মানে শুনি বা কোৱা ষ্টাইলবিলাক বহুত ভাল লাগে আজি সন্মুখৰ পৰা লগ পাই বহুত ভাল লাগে এবাৰ চবৰ মুখেৰে শুনি চাওঁ নেকি মিলিছে মিলিছে মিলিবদিয়া বাঢ়িছে বাঢ়িবদিয়া মোহনীয়া চাবা বাৰে বাৰে বুকুতে লাগি ৰয় চবৰে মনত আছে নিশ্চয় গতিকে সকলোৱে সহযোগ কৰক আৰু সহযোগ কৰি টিভিত কিমান ভাল লাগিব আমি এতিয়া অকল এটা বস্তু ভাবি ল'ব লাগিব যে টিভি কেনেকুৱা দেখে হয় নে নহয় ইমান ধৰণৰ অনুষ্ঠান কৰিছে নিউজ 18 আপোনালোকৰ অঞ্চলত বচা কেইটামান অঞ্চলত এই অনুষ্ঠান হয় আচলতে অসমত গতিকে এইবাৰ মাটিয়ালৈ আমি প্ৰথমবাৰ দেখিছোঁ আৰু মাটিয়া ৰাইজে যাতে খুব বেছি মৰম দিয়ক আৰু মৰম দিয়াতকৈ বেছি টিভি যাতে সকলোকে ভাল দেখক সেইটো কামনা কৰিছোঁ গতিকে সকলো কৰিব ঠিক আছে আৰু এনেকৈ অনুষ্ঠানৰ মাজতে ৰাকেশ ৰিয়ানক নাৰিকলৰ লাড়ু খুৱাই আছে এয়া বাইদেউসকলে তৈয়াৰ মানে বনাই লৈ আহিছে খুবেই মোৰ প্ৰিয় নাৰিকলৰ লাড়ু আগতে মায়ে বনাই থাকোঁতে চুৰ কৰি খালোঁ তো এতিয়া বহুত দিন মানে আজিকালি কিনিয়ে খোৱা হয় গতিকে আজি চাগে বাইদেউ বনাই আনিছে নহয় জানো তো আজি খাই নিশ্চয় ভাল লাগিব ঘৰতে নহয় আমাৰ ইয়াতো বনাইছে এইটো বনাই আছে অ'কে বহুত বহুত ধন্যবাদ আৰু ভোগালীৰ বহুত শুভেচ্ছা বাইদেউলৈ ভাল বস্তু ৰাকেশৰ পেটত গৈছে গাহৰি আৰু ইটোৰ বাদে ন মাতটো ভাঙি নাযায় তো লাড়ুটো ৰূপক আছে ৰূপক
লগতে এখনে দাদাও আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইখিনিতে বাণিজ্যিক বিৰতিৰ বাবে ৰ'ব লাগিব ৰাকেশ ৰিয়ানৰ অনুষ্ঠান এনেধৰণে চলি থাকিব কিছু সময়ৰ বাবে আমি ৰৈছোঁ বিৰতি ৰাজুদা মৃদুলদা আৰু প্ৰমুখ যিসকল আছে আমাৰ কৰ্মকৰ্তা সকলোকে ধন্যবাদ আৰু মাটিয়াবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাটিয়া আৰক্ষীৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এনেকৈ ৰাকেশ ৰিয়ানৰ অনুষ্ঠান সমাপ্ত হ'ল আৰু এতিয়া আপোনালোকে দেখা পাব এই যে কিছুমান এডভাৰটাইজ এইবিলাকো কিন্তু এনেকৈ এক্সট্ৰাকৈ শ্বুটিং কৰি লোৱা হয় ইয়াত অনুষ্ঠানবিলাকৰ মাজতে যেনেধৰণৰ ধৰক এই ৰাকেশ ৰিয়ানক এতিয়া শিকাই দিয়া হৈছে 4-5 বাৰ ট্ৰাই কৰিলে এইবাৰ আকৌ এবাৰ কৰিব যে নমস্কাৰ মই ৰাকেশ ৰিয়ান কিবা এনেধৰণৰ আৰু চাওক ৰোল কেমেৰা নমস্কাৰ মই ৰাকেশ ৰিয়ান আপোনালোকে চাবলৈ নাপাহৰিব নিউজ 18ৰ সৈতে হেঁপাহৰ ভোগালী 6 জানুৱাৰীৰ পৰা একেলেঠাৰিয়ে সকলোৱে চাবনে মানে এই এনেধৰণৰ এইবিলাকৰ এক্সট্ৰা শ্বুটিং আৰু এখেতকতো চিনি পাই সকলোৱে আৰোহণ বৰদলৈ এখেতৰ গানবিলাক বহুত ভাল লাগে পিঠা পিঠা গান এতিয়া এখেতৰ অকল এয়া আছিলে আজি দেখিলে আপোনালোকক দেখুৱালো হেঁপাহৰ ভোগালী নিউজ 18 আয়োজন কৰা এই অনুষ্ঠান আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰো ধন্যবাদ